নিৰ্মাণৰ পৰাই বাতৰি শিৰোনাম লখিমপুৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পিছৰ পৰা এটাৰ পিছত এটা অঘটন বিপদে লগ নেৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সংঘটিত হ'ল আন এক অঘটন। এইবাৰ প্ৰসূতি মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ৰ ভিতৰত খহি পৰিল চিলিং। তিনিমহলীয়া ভৱনটোৰ একেবাৰে তলৰ মহলাত সংঘটিত এই ঘটনাৰ লগে লগে সৃষ্টি হ'ল এক হুৱাদুৱা পৰিস্থিতিৰ। ৰোগীৰ এখন বিচনাৰ ওপৰতেই খহি পৰিল চিলিঙৰ বৃহৎ অংশ খহি পৰিল যদিও সৌভাগ্যক্ৰমে সেইখন বিচনাত নাছিল কোনো প্ৰসূতি মাতৃসহ দেৱশিশু। পুৱাৰ ভাগতেই সেইখন বিচনাত ভৰ্তি হৈ থকা প্ৰসূতি মাতৃগৰাকী সুস্থ হৈ ঘৰলৈ গুচি গৈছিল। সেয়েহে সৌভাগ্যক্ৰমে ৰক্ষা পৰিল এক ভয়াৱহ বিপদৰ পৰা। বিপৰীতে কাষৰ বিচনাসমূহত আছিল বহুসংখ্যক শিশু আৰু প্ৰসূতি মাতৃ। কেইটামান মাহৰ পূৰ্বেই তদানুৰূপ ঘটনা সংঘটিত হৈছিল একেটা চৌহদতে থকা কেঞ্চাৰ চিকিৎসালয়খনতো। খহি পৰিছিল কেঞ্চাৰ চিকিৎসালয়খনৰ বাৰাণ্ডাৰ চিলিং। সেই সময়ত কেঞ্চাৰ চিকিৎসালয়ৰ কৰ্মৰত কৰ্মীৰ লগতে ৰোগীৰ অভিভাৱক দৈৱক্ৰমে ৰক্ষা পৰিল উত্তৰ অসমৰ একমাত্ৰ চিকিৎসাৰ উৎস লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক লৈ এতিয়া ৰোগীৰ মাজত সৃষ্টি হৈছে ভয় আৰু শংকা। আকস্মিকভাৱে কেতিয়া আৰু কি ভয়ংকৰ পৰিস্থিতিৰ সূচনা হয় তাৰ কোনো নিশ্চয়তা নাই। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, R24 লাইভ। কেনেকে পৰিলে? খহি পৰিলে মানে এচি বৰ্ডটো খহি পৰিছে। তাতে এখন বিচনা আছিলে, এখন এনেকুৱা ধৰণৰ বিচনা আছিলে। যদি তাত পেচেণ্ট থাকিলেহেঁতেন, যদি থাকিলেহেঁতেন তেতিয়া মেডিকেল কলেজৰ ওপৰত ভৰসা নাইকিয়া হৈছে নেকি লখিমপুৰ মাখি এলাই? ইয়াৰ আগতো তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে। নতুন বিল্ডিং হয়, ইমান বেছি পুৰণা নহয়, কিন্তু মানে মানুহৰ ভয় আৰু শংকা থাকে আৰু। আপুনি দেখিছিলে? দেখিছিলো। কেনেকে পৰিছিলে? মই কোপালৈ গৈছিলো, টপতে পানী পৰিছে, তাৰপিছত মই গলো এইখন পচি গ'ল, পচি যোৱা পানী পৰি তাৰ পৰা লাহেকে উঠি আহিলো, বেছি টাইম নহলে পৰিলে এখন। তাতে বিচনাখন আছিলে? বিচনাখন আছিলে। পেচেণ্ট নাছিলে? পেচেণ্টটো ইয়াত আছিলে। পেচেণ্টটো আপোনাৰ ইয়াত আছিলে। যদি থাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন? তেতিয়া বিপদ হলে হয় আৰু পেচেণ্ট থকা হলে। ক'ত আছিলে? কি হ'ল তাত? কি দেখিলে? খহি পৰিলে। খহি পৰিলে মানে পেচেণ্ট আমি বাখৰ লাগিলে, পেচেণ্ট মাৰিলে।